মই ধনজিত আৰু আমি পুৱাই যাই আছোঁ হৰৰত্ন বীৰৰত্ন ভৱন ৰঙিয়া আৰু মোৰ লগত আছে দুজন চলি চাওক আমি যাই আছোঁ কিয় যাই আছোঁ কো প্ৰগ্ৰেম আছে আমাৰ প্ৰগ্ৰেম আছে মানে কি আমাৰ ছাৰে তাতে প্ৰগ্ৰেম পাতিছি আমি তাকে যাই আছোঁ মই নাচিম তাৰে পিছত দে নাই গেছি আৰু ধুতি চোলা পিন্ধিছি আৰু সিও এনেই আহিছি নাচিম বুলি ভাবছিল কিন্তু তাৰ জ্বৰ সেইকাৰণে সি নামছে বাৰু যাই কিনে আমি চাম কি হয় আপোনালোকক দেখি থাকিম চাই থাকিব ৰঙিয়া পনাই গাইছ ৰঙিয়া গুৰকুচিত আছে বস্তু লৈ আছে আৰু জ্বৰ উঠছি মানে গা কামবা লাগছি মোক চালৈছি ঠাণ্ডাতে মই আগত বহিছিলোঁ আগৰ পৰা গুচি আহিলোঁ ইমান ঠাণ্ডা এতিয়া বহিব ই আগত এতিয়া ই বস্তু কি লৈছি চাই দেখাব যাব যা কি ল'বা এতিয়া চেনি চাহপাত আৰু তাৰপৰা তোমাৰ ডিছ গ্লাছ এইটো লৈ যাব লাগিব চাহ খুৱাব লাগিব মানুহ মানে বঢ়িয়া হ'ব লাগিব দাদা আছে দাদা কি দিবি খেৰগেৰে ৰিক্সা যাৰ ভিতৰত ষ্টাৰ্ট কৰিলোঁ আমি পিকনিক এই বস্তু চাওক বস্তু জিয়াংকা লৈছোঁ পিকনিক খাব যোৱা নাছিল মানুহ চাই আছে আৰু সুধি আছে আমি ক'ত যাই আছোঁ আমি পিকনিক খাব যোৱা নাই আমি এটা প্ৰগ্ৰেম আছে প্ৰগ্ৰেমত যাই আছোঁ আৰু ই ৰিক্সা খেৰগেৰে শব্দ উঠি আছে শিখৰ খাই আছে শিখৰ খাব লাগছি শিখৰ তই হৈছে কে হৈছে নাই খুৱাব লাগে কচোন শিখৰ খুৱাই আছে গাড়ী ড্ৰাইভাৰক মই আৰু নাই মোৰ লগত নাই পইচা সি ৰোগ ফেলাই গ'লো মই হাইদি কি কৈছে বুজি দিছে ড্ৰাইভাৰ তই কৈ গৈ আহি কিবাকে ফাইনেলি গাইছে আমি আহি পালোঁ একদম ধুনীয়াকৈ যাব আকৌ আহিব যাব লাগিব আহি পালোঁ দেখি আছোঁ ফিল্ডটো চাই দেখোঁ আমাৰ মূল্য ইচ্ছে পঢ়ি কিনে আরেকবার দি ভিডিওতে দি আরেকবার দি তোর গাতে ভাল পাইছি না বানাই এতিয়া আমি যাই আছোঁ ধুনীয়াকৈ ভিতৰত দেখি আছোঁ ভিডিঅ' চাই দেখোঁ ৰঙিয়াৰ হৰৰত্ন বীৰৰত্ন ভৱন মই ফাৰ্ষ্ট টাইম আহি পাইছোঁ ৰঙিয়া চলি আহি কিনে আজি ফাৰ্ষ্ট টাইম আহি পাইছোঁ নাই বিদ্যা আহিব নাই মই আজি ফাৰ্ষ্ট কোৱা যাব লাগিব আগে যাওঁ আৰু বস্তু এটা দেখুৱাম মানে ক্লক টাৱাৰ আমাৰ ৰঙিয়াৰ ক্লক টাৱাৰটো দেখুৱাম যাবি না আগে আকৌ যাবি না নাযাওঁ ক্লক টাৱাৰটো এই কি ধুনীয়া দেখাই পাই পেলাই ক্লক টাৱাৰ যাই আছে ই মস্ত ফাল্টু কৰাইছে মই ৰ এতিয়া আমি ওপৰত যাই আছোঁ গাইছ বিয়া কৰাতে তই কেনেকৈ বিয়া হবি এই চব ওপৰৰ পৰা থাকি ধুনীয়া এটা ভিউ পাই ন ফাইনেলি এতিয়া আমি ভিতৰত যাম হৰৰত্ন বীৰৰত্ন ভৱনৰ বাপৰে আজি ফাৰ্ষ্ট আহি পাইছোঁ গাইছ ইমান মজা লাগছি চিনেমা হলৰ নিচিনা একদম পুৰা ওপৰত মঞ্চৰ ওপৰত নাম ধৰিছিলি তহঁতে ছাৰ বা ক'ত গৈছি আৰু চবাই দেখি দিনা দেখি দিছোঁ চাকি জ্বলাই আছে চাকি জ্বলাব দিছে মানে ৰেডি কৰিব দিছে
ডাঙৰ ডাঙৰ মানুহ আহিব না অঁ ডাঙৰ ডাঙৰ মানুহ গাইছ আমি সৰু সৰু হয় কিন্তু সেনতকৈ আমি সৰু বতাহ ঠিক কৰি আছে আমি চাহ দোকানত কৈছোঁ চাহ খাবা ই দিয়ে চাহ অৰ্ডাৰ মানে ই খুৱাব চাহ দেউতাকৰ দোকানতে ৰঙিয়াতে এতিয়া ই চাহ খুৱাব আমাক আৰু আমি খাব বহি দিছোঁ দোকান 10 টকা দিতে ভাই হা 10 টকা দিতে এইটোৰ কথা মই যি কৈছোঁ সেইটো কৰ দিতে এটা ল আৰু 5 টাকা নাস্তা আছে নেকি কেনাই মিনি সিগরে ই দেখকাল এই আমি এতিয়া চেঞ্জিং ৰুমত কাপোৰ চেঞ্জ কৰিছোঁ মানে কি বেছি দূৰত ক'ব নোৱাৰোঁ মানুহ হৈছে চাহ দেখুৱাই দি একবাৰ তই কেনেকৈ কি পিন্ধিছে কেনেকৈ দেখা আছে কমেণ্ট কৰিব আৰু বেগত মই এইটো আৰু মই এইটো এই চাওক 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 তোকে দেখাব এনেকে অঁ দেখি দি তই মোক দিম আৰু খেতা না কাটি দে মোক। চাই লওক এই লুকটো চাই লওক কি মজা দেখা যায় আৰু ই কয় এই চাওক একদম নম্বৰ দেখা আছে জুবিন গাৰ্গ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াক ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰিব লাগে এয়া আমাৰ এনে আইলাক বঢ়িয়াকে কেনা নদয় আছে না আছে নদয় এবাৰ চাবি ল'বা গৈছে দেই তেওঁ সুপুত্ৰ পংকজ পল্লৱ শৰ্মা সন্মান বহুত দিছে দিয়া গাইছ সন্মানটো ভাল লাগছে আৰু এটি গুৰু পুৰা চাহ বনাইছ কেনেকুৱা একদম ধুনীয়া একদম চাহ কেনা আছে তুমি কচোন চাহ খোৱা মানুহ জানবো অঁ মানে ভালেই বনাই আছোঁ এতিয়ালৈ চাৰি কাটলে বনা শেষ অঁ এই কেটলা চাহ বনাই দিছে বঢ়িয়াকে অঁ আৰু ডিচিজ আছে বাগে চব বস্তু যোগাৰ কৰি থৈ দিছে বাৰতে অঁ শিৱহঁতে মানে তাতে গেছি এবাৰ দাদা আছে দাদা কেনেকুৱা আপুনি কেমেৰা কৰে নেকি অঁ অঁ জ্যোতিৰ্মা বিলে বিলে কেনেকৈ লাগছি কেনে লাগছি আৰু এটা ইমান বিস্কুট আছে আমি বেগে বেগে নিম আৰু এই চাওক বিস্কুটে বিস্কুট আমি অভদ্ৰ নহয় যাক সমস্ত লোক হবে জানি ওহি বন্দনার মাঝে দেখ হরি ভকতরা এই পেকিং লাঞ্চ দিছে আমি খাই আছোঁ পেকিং লাঞ্চ কি ভৰাইছে এই বহুত ডাঙৰ ডাঙৰ গল্লা ভৰাইছে ভাল ভাল বস্তু দিছে গাইছ এইটো খানা খাই আছে গান শুনি শুনি খাই আছোঁ লাঞ্চি তাৰমানে কেনেকুৱা লাগিল আপোনাৰ এক্সপিৰিয়েঞ্চটো একদম বহুত ভাল লাগিছে এনেকুৱা অনুষ্ঠান হৈ থাকিব লাগে মই এটা খাইছোঁ দে মুখখন ভৰি আছে অঁ একো নহয় এনেকুৱা অনুষ্ঠান হৈ থাকিব লাগে যি প্ৰজন্ম তোমালোক এতিয়া উঠি অহা ল'ৰা ছোৱালী গতিকে তোমালোকে এইবিলাকৰ উৎসাহিত হ'ব লাগে ভাল কাম কৰি যোৱা ভালকৈ পঢ়া শুনা কৰিব লাগিব হয়নে বাইদেউ গানে গানে মই গাওঁ অলপ অলপ গাওঁ অঁ ঠিক আছে তো গাইছ মই ড্ৰেছ কৰি দিব ড্ৰেছ কৰা প্ৰগ্ৰেম শেষ এই বয়া ভোক লাগছি কেন তাৰ ভাতচোৰ বা কি অৱস্থা তই তই বেগীটো বেছি বেছি কিমান হাৰি নিছিলি ক'ত থৈ দিছিলি আৰু মাছে সেনেকুৱা আৰু এটা বস্তু আৰু গোটা একো নাই ৰ'ব ৰ'ব মানে আমাৰ পেকেট লাঞ্চ দিছিল ধুনীয়াৰ পেকেট লাঞ্চ ভাল চেলাটো নকওঁ খালি মোকে ক'লে ক'লি বা বোলে ঘৰ জ্যোতিৰ্মা আজি টোটেল কিমানটা চিংৰি খালি তই 5টা পেকেট লাঞ্চ 5টা চিংৰা মিছিয়া কৈছে নেকি তাতকৈ বেছি খাইছে তই নহয় খাব নোৱাৰা অঁ সৰ হৈছে না চিংৰি চিংৰি ঘণ্টা খৰচ হয় ফালি থৈ দিব
আৰু এতিয়া মই খাই আছোঁ বুন্দিয়াৰ লাৰু মই খালোঁ মই 5টা খনাই কিন্তু চিংৰা 5টা খনাই মই খাই আছোঁ আৰু গোল্লাকেইটা খাইছোঁ আজফালে গোলামতো খাইছে তাই তোৰতো তন্ময়টো সি বেমাৰীটো আজি খাব পৰা নাই নহ'লে কি কৰিলে আকৌ তাক আৰু কথা কওঁ তই চেকিন লাঞ্চ না হৈ গ'ল আকৌ কিন্তু বেচাৰাটো আজি পৰি আছে জ্বৰত বেয়াও লাগে নকৰো ৰ তাতে মিটিং চিটিং চলি আছে আমাৰ ইয়াত অলপ কেম্বা লগা মানে আমাৰ ৰঙিয়াৰ কাষতে মানে হৰদত্ত বীৰদত্ত ভৱনৰ কাষতে এটা ধুনীয়া চাব লগা জেগা আছে জেগা মানে নামটো কি তোৰ ক্লক টাৱাৰ এইটো ক্লক টাৱাৰ চাব আহিছোঁ আমি বেছি দিন হোৱা নাই এইটো উদ্বোধনী কৰিবৰ কাৰণে অকণমান এসপ্তাহ হ'ল নেকি দে ৰঙিয়া ঘূৰিব যাওঁ ইয়াতে আমাৰ ফটো তোলা হ'ল ভিডিঅ' কৰা হ'ল আৰু আমি দুয়ে ফটো তুলি ধুনীয়াকৈ ন কি অহা নাই তাৰ জ্বৰ হৈছে আৰু গাত অলপ কেম্বা লাগে তাতে বহি আছে আমি এটা ধুনীয়াকৈ ফটো তুলিলোঁ ভিডিঅ' কৰিলোঁ এতিয়া যাই আছোঁ আমি ঘৰত দেখিম এতিয়া আমি ইয়াতে পাণ খাম পাণ দৱে পইচা সমানকৈ দিছোঁ এতিয়া ৰখিছোঁ পাণটোক আমি কিমান দেৰি গম নাপাওঁ Abi gila nasi puras kan